হাই ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে যে বৰ্তমান মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলিৰ নামত ৫,০০০ টকাকৈ পইচা দি আছে কৃষকসকলক। প্ৰত্যেক ঘৰৰ এজনকৈ ৫ লাখ কৃষকক দিব আৰু এইটো এপ্লাই কৰাৰ কাৰণে 10 টকাকৈ আমি ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগে। গতিকে এই কথাটো কিমান দূৰ সত্য কিমান দূৰ অসত্য তাৰ এডভাৰটাইজমেণ্টটো চাবলৈ অলপ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক ইয়াত এডভাৰটাইজমেণ্টটোহে দেখাম আৰু অনলাইনটো বেলেগ নেক্সট ভিডিঅ'ত দেখাম। এডভাৰটাইজমেণ্টটো মোৰ ডাউনলোড কৰা হৈ গৈছে, আপোনালোকক দেখাম। ইয়াৰ ডাউনলোড অপশ্যনটো আছে, এয়া হ'ল এডভাৰটাইজমেণ্ট PDF। এয়া চাওক, কৃষক ৰাইজৰ জ্ঞাতাৰ্থে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগানৰ অধীনত কৃষক ৰাইজলৈ কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য প্ৰদান। অসম চৰকাৰে ৰাজ্যখনৰ কৃষক ৰাইজৰ বাবে কৃষি আৰু যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোগান নামৰ এক বিশেষ যোজনাৰ জৰিয়তে বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজ্ঞানসন্মত কৃষিৰ পদ্ধতি অৱলম্বনৰ জৰিয়তে ৰাজ্যখনৰ কৃষিক্ষেত্ৰত উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধিৰ লক্ষ্য আগত লৈ কৃষি বিভাগৰ জৰিয়তে যোগান ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। মানে এইটো হ'ল এডভাৰটাইজমেণ্টটো। আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাই সামৰি লোৱা কেতবোৰ উল্লেখযোগ্য দিশ। এই যোজনাৰ জৰিয়তে প্ৰত্যেক কৃষকেই ৫,০০০ টকাৰ কৃষি সা-সঁজুলি ক্ৰয় কৰিব পাৰিব। মুঠ অসমৰ ৫ লাখ কৃষককে এই যোজনাত সামৰি লোৱা হ'ব। কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে কৃষককে ব্যয় কৰা ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা DBTৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব। প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ সমিতিয়ে জিলাখনৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিব। বড়োলেণ্ড টেৰিটৰিয়েল স্বায়ত্তশাসিত জিলা আৰু অন্যান্য স্বায়ত্তশাসিত জিলাসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰধান সচিবৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ সমিতিয়ে হিতাধিকাৰী নিৰ্বাচন কৰিব। কৃষকৰ যোগ্যতাসমূহ হ'ল, কেৱল ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকে এই যোজনাৰ সুবিধা ল'ব পাৰিব। হিতাধিকাৰীৰ বয়স 21 বছৰৰ অধিক হ'ব লাগিব। কমেও 3 বছৰ তেওঁ একেৰাহে খেতিৰ সৈতে জড়িত থাকিব লাগিব। হিতাধিকাৰী আৱাসিক কৃষক হোৱাৰ লগতে তেওঁৰ সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব। মানে বেলেগৰ বেংক একাউণ্ট দিলে নহ'ব, তেওঁৰ নিজা বেংক একাউণ্ট থাকিব। আৰু এটা পৰিয়ালৰ এজনহে এই যোজনাৰ সুবিধা লাভ কৰিব পাৰিব। আৰু কমেও 3 বিঘা মাটিত তেওঁ খেতি কৰা হ'ব লাগিব। নিজা মাটি নহ'লে আধিকৈ লোৱা খেতিয়কসকলেও এই যোজনাৰ সুবিধা পাব। ৰাজ্যিক সংৰক্ষণ বিধি কেন্দ্ৰীয় বিধি নহয়। ৰাজ্যিক সংৰক্ষণ বিধি এইটো কেন্দ্ৰীয় বিধি নহয়। তাৰমানে অনুসৰি 60% অনুসূচিত জাতিৰ, 10% অনুসূচিত জনজাতিৰ আৰু 5% অনুসূচিত জাতি বা পাৰ্বত্য কৃষকৰ বাবে এই যোজনা এই যোজনাটোৰ সুবিধা পাব। তেওঁলোকে সংৰক্ষিত আছে। উক্ত যোজনাৰ বিষয়ে সবিশেষ জানিবলৈ এইত আছে www.agriHortiAssam.gov.in যাই আপোনালোকে চাব পাৰে।